এভৰিৱান কি খবৰ আপোনালোক সকলো আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰ বৰ্তমান ভাল এতিয়া আহিছোঁ মই কিটচেনলৈ ল'ৰাৰ বাবে কিবা এটা বনাবৰ বাবে আহিছোঁ আৰু মই ভাবিছোঁ আপোনালোককো দেখাওঁ আপোনালোকৰ যাৰ বেবী আছে ভাবিছোঁ সুবিধা হ'ব কাৰোবাৰ বাবে ভাবিছিলোঁ ভিডিঅ'টো শ্বুট কৰিম বুলি আহিলোঁ ওলাই মেলি পেলাই সি আহি পেলাই মোৰ খোজতে উঠিলেহি মানে আজিকালি মোৰ কাপোৰত ধৰি পিছে ঘূৰি ফুৰে এৰিয়ে নিদিয়ে মানে বৰ দিগদাৰ হয় সেইকাৰণে সেইটো কিনো ফুল মানে বেবীৰ কাৰণে হোমমেড চেৰেলেক কেনেকৈ বনায় আপোনালোকে যিসকলে জানে বাৰু জানে যিসকলে নাজানে সেইসকলে বনাব পাৰিব মই তাৰ কাৰণে হোমমেড চেৰেলেক মানে ঘৰতে বনাই থওঁ চেৰেলেকটো কেনেকৈ বনাইছোঁ কেনেকৈ প্ৰস্তুত কৰিছোঁ সেইটো ভিডিঅ' মই পিছত দেখাম কাৰণ সেইটো যেতিয়া মই বনাইছিলোঁ তেতিয়া ভিডিঅ' কৰা নহ'লে আজি মই বস্তুটো কেনেকৈ বনাওঁ মানে সেই চেৰেলেকটো কেনেকৈ তাক বনাই পেলাই খুৱাওঁ সেইটোহে দেখাম আপোনালোকক গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব এটা আপেল এনেকৈ মই বাকলিখিনি গুচাই লৈছোঁ আৰু এই আপেলটো মই পিহনাত পিচি ল'ম আপোনালোকে মিক্সিটো পিচি ল'ব পাৰে মই পিহনাতে পিচি ল'ম এয়া আপেলখিনি মই এনেকৈ পিচি ল'লোঁ আৰু এয়া হৈছে পালেং শাক এমুঠিমান মই ঘৰৰ বাৰীতে হৈছে মই নিজে কৰা পালেং শাক এয়া ঘৰৰ বাৰীৰ পৰা এমুঠি পালেং শাক মই ছিঙি আনিলোঁ আৰু এতিয়া ধুনীয়াকৈ ধুই পেলাই চাফা কৰি লৈছোঁ আৰু এই মিক্সি বাতিটোতে দি পেলাই মই এতিয়া এইখিনি পিচি ল'ম অকণমান পানী দি দিব তেতিয়া ভালদৰে পিচ খাব দেখিলেনে মই এনেকৈ পিচি ল'লোঁ এতিয়া এইখিনি মই তাতে দি দিম যিখিনি আপেল মই পিচি ৰাখিছিলোঁ তাৰ লগতে গোটেইখিনি নিদিওঁ অকণমান কমকৈ দিম কাৰণ গোটেইখিনি দিলে আকৌ টেষ্টটো বেলেগ হৈ যাব আৰু বেবীয়ে নাখাব গতিকে অলপমান দি দিলোঁ আপোনালোকে পালেং শাক দিয়া নিদিয়াটো সেইটো নিজৰ ওপৰত কথা পালেং শাক যে দিব লাগিব সেইটো কথা নহয় কিন্তু মই আগতে তাক অকল আপেল বা কল দি পেলাই মানে এনেকৈ হোমমেড চেৰেলেকটো বনাই খুৱাইছিলোঁ কিন্তু এতিয়া মই পালেং শাক যিহেতু তাহাঁতৰ কাৰণে শাক চব্জি বহুত দৰকাৰী হয় পালেং শাকটো ল'ৰা ছোৱালীক খুৱাব পাৰিলে ভাল হয় গতিকে মই এনেকৈ বুদ্ধি কৰি খুৱাওঁ আৰু এয়া দেখিছেনে এইখিনি হোমমেড চেৰেলেকখিনি মই বনোৱা অলপ দিন হ'ল মানে এমাহমানেই হ'ল এতিয়া শেষ হ'বলৈ হৈছে ইয়াৰ পৰা মই এচামুচ আৰু অলপ আধা মানে 1.5 চামুচ দিছোঁ 1.5 চামুচো দিয়া নাই তাতকৈ অকণমান কমকৈ দিছোঁ যিহেতু ইয়াতে আপেল আৰু শাকৰ ৰসখিনি আছে গতিকে এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম মানে ইয়াত কোনো ধৰণৰ গোটা বান্ধি থাকিব নালাগিব ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ মিক্স হৈ গ'ল এতিয়া মই গেছটো অন কৰি পেলাই ইয়াতে মই চচপেনটো তুলি পেলাই এইখিনি উতলিবলৈ দিম গেছটো হাই কৰি পেলাই উতল এটা আহিবলৈ দিছোঁ তাৰপিছত গেছটো মিডিয়াম কৰি পেলাই অলপ সময় উতলাই থাকিম যেতিয়ালৈকে এইখিনি ভালদৰে নিসিজে তেতিয়ালৈকে আপোনালোকে উতলাই থাকিব এইখিনি এতিয়া ধুনীয়াকৈ উতলি আছে আৰু মই চামুচখনেৰে ঘনাই লৰাই আছোঁ নহ'লে আকৌ লাগি ধৰিব পাৰে যে সেইকাৰণে ঘনাই লৰাই থাকিব লাগে আৰু পানীটো অলপমান কম হোৱা নিচিনা লাগিছে মানে আৰু অলপ সিজিলে ভাল হ'ব সেইকাৰণে অকণমান পানী মই এড কৰিম এয়া পানীখিনি শুহিয়ে গৈছে এতিয়া সেইকাৰণে অকণমান পানী আকৌ দি দিছোঁ প্ৰথমতে দি দিয়া হ'লে একো নাই কিন্তু প্ৰথমতে অলপ পানী কম হ'ল সেইকাৰণে আকৌ অকণমান দি দিছোঁ এতিয়া আকৌ ভালকৈ লৰাই পেলাই অলপ পানীখিনি শুহিবলৈ দিম তেতিয়ালৈ ধুনীয়াকৈ সিজি যাব বেলেগ জলপান যেনেকৈ বনোৱা হয় সেনেকৈ বনোৱা হয় একো তেনেকুৱা বেলেগ একো প্ৰচেছ নাই বাকী আমি পিঠাগুড়ি জলপান বা চুজি যেনেকৈ বনাওঁ বেবীৰ কাৰণে তেনেকৈ বনাব লাগে আৰু এয়া মোৰ হৈ গ'ল জলপানটো ৰেডি হৈ গ'ল এনেকৈ ইমানটোক জোখতে ৰাখি দিছোঁ আৰু অলপ ঠাণ্ডা হ'লে যেতিয়া ঠাণ্ডা হ'ব এইখিনি তেতিয়া আৰু অলপ ডাঠ হ'ব সেইকাৰণে ইমানটো জোখতে ৰাখি দিছোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত এয়া আমাৰ হোমমেড চেৰেলেক বনাই মানে খাব পৰা হৈ গ'ল খাবলৈ ৰেডি হৈ গ'ল আৰু আপোনালোকেও এনেকৈ দিব পাৰে 6 মাহৰ পৰাই দিব পাৰে 6 মাহ হোৱাৰ পাছৰ পৰাই এনেকৈ দিব পাৰে বনাই পেলাই বহুত হেল্ডি হয় আৰু মই আপোনালোকক কেনেকৈ বনাই সেইটো আজি দেখালোঁ পিছত মই কেনেকৈ প্ৰস্তুত কৰিছোঁ সেইটো আপোনালোকক দেখাম যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু আপোনালোক কিবা উপকৃত হোৱা নিচিনা লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'লৈ পুনৰ লগ পাম তেতিয়ালৈ বাই